কামপুৰ কচুৱাৰ শিমলুগুৰিত দিন্নী তালিম বোৰ্ডৰ সৌজন্যত 10 দিনীয়া শিক্ষামূলক প্ৰশিক্ষণ শিবিৰৰ সামৰণি। নগাঁও জিলাৰ কামপুৰৰ অন্তৰ্গত কচুৱাৰ শিমলুগুৰিত দিন্নী তালিম বোৰ্ডৰ 10 দিনজোৰা শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি অন্ত পৰে। এই উপলক্ষে এখন মুকলি সভাৰো আয়োজন কৰে। উল্লেখ্য যে ধৰ্মীয় সংখ্যালঘুসকলৰ সুহাবী মুক্তাব মাদ্ৰাছাৰ শিশুসকলৰ অতি কম সময়ৰ ভিতৰতে কেনেদৰে ধৰ্মীয় শিক্ষা দিব পাৰে তাৰে চিন্তাৰে 10 দিনীয়া কাৰ্যসূচী হাতত লৈ স্থানীয় উলামা তথা শিক্ষিত সমাজে প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা বুলি জানিবলৈ দিয়ে। প্ৰশিক্ষণ কেন্দ্ৰটিত 50 জনকৈ আলিম উলামাই অংশগ্ৰহণ কৰে। গাম্ভীৰ্যপূৰ্ণ সভাখনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম তনজিমে মাদাৰিছে কৌমিয়া ও দিনী তালিম বোৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমিৰ লগতে প্ৰশিক্ষক দ্বয় হিচাপে 10 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিচালনা কৰে শেখ মৌলানা খলিলুৰ ৰহমান আৰু মৌলানা আব্দুল কৰিমে। কচুৱাৰ পৰা খায়ৰুল ইছলামৰ ৰিপৰ্ট। ধৰক আমাৰ শিমলুগুৰি আঞ্চলিকে ৰাইজে বহি পেলাই মোক এই 10 দিনীয়া প্ৰশিক্ষণৰ সভাপতি বনাই দিছিলে আৰু সভাপতি বনাই দি ৰাইজে সহায় সহযোগিতা আগবঢ়াত মই প্ৰশিক্ষণ শিবিৰটো চলাই নিয়াত বহুত সুবিধা হৈছে আৰু মই ভাবোঁ সকলো আমাৰ আঞ্চলিকৰ নিচিনা অসমৰ ভিতৰত যিমান আঞ্চলিক আছে সকলোৱে আঞ্চলিকে যাতে এই সহায় সহযোগিতা আগবাঢ়ি আলেমসকলক প্ৰশিক্ষণ দিবলৈ যাতে সুবিধা দিয়ে। আপুনি এজন ইছলামৰ স্কলাৰ হিচাপে আপুনি কি ক'ব যে এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীৰ কি ফাইদা হ'ব বা লাভ হ'ব ভাবে নেকি? বহুত ফাইদা হ'ব, বহুত লাভ হ'ব, কাৰণ কম সময়ত বেছি শিক্ষা তেওঁলোকে দিব পাৰে। মই আশাময়ত তেওঁলোকৰ পাছফালে বহি পেলাই বহুত মই শিকিছোঁ বা গম পাইছোঁ, জানিবলৈ সক্ষম হৈছোঁ। কাৰণ 14 বছৰ 15 বছৰ তেওঁলোকে শিক্ষকতা অৰ্জন কৰে, কিন্তু তেওঁলোকে যে এজনক শিক্ষা দিব লাগে এই ট্ৰেইনিংটো কিন্তু তাত পোৱা নাযায়। যিহেতু আমাৰ জেনেৰেল শিক্ষাত ছাৰসকলক ট্ৰেইনিং দিয়া তেওঁলোকক মাতি নিয়ে। মই দেখিছোঁ এজন ছাৰৰ লগত মই গৈছিলোঁ, গৈ পেলাই এনেকুৱা এটা প্ৰশ্ন তেওঁ সুধিছিল যে মই ভাবিছিলোঁ সাধাৰণ প্ৰশ্ন, কিন্তু তেওঁ সেই সাধাৰণ প্ৰশ্নটো উত্তৰ দিব পৰা নাছিল। কিন্তু ট্ৰেইনিঙত সেই মানুহজনে বুজাই দিয়াৰ পিছত আমি ভাবিছোঁ সাধাৰণ। মই ভাবোঁ আমাৰ আৰবী শিক্ষাৰ যিসকল শিক্ষক আছে তেওঁলোকেও যাতে এই প্ৰশিক্ষণখন অংশগ্ৰহণ কৰে আৰু এই গ্ৰহণ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল হ'ব। দিনী তালিমী বোৰ্ড হ'ল জমিয়তে উলামা সংঘৰ এটা ভাতৃ সংগঠন আৰু সংগঠনৰ কাৰ্যসূচী হৈছে মুছলিম শিশুসকলক শিশু বয়সতে ধৰ্মীয় শিক্ষা দিয়াৰ লগতে চাৰিত্ৰিক শিক্ষা দিয়া, যি শিক্ষাৰ জৰিয়তে এজন শিশু কাইলৈ ক্ষেত্ৰত যি নাগৰিক হ'ব সেই এজন প্ৰকৃত মুছলমান হোৱাৰ লগতে এজন প্ৰকৃত দেশীয় নাগৰিক যাতে হ'ব পাৰে তাৰ কাৰণে এই কাৰ্যসূচীটো আমি এই দিনী তালিম বোৰ্ডে কাম কৰে। এই প্ৰশিক্ষণ শিশুসকলৰ শিক্ষাদানটো যিহেতু এটা জটিল বিষয়, গতিকে এই জটিল বিষয়টো সহজ কৰি তোলাৰ কাৰণে মনোবৈজ্ঞানিক পদ্ধতিত কোৰাণ হাদিছৰ দৃষ্টিত শিক্ষকসকলে যাতে কম সময়ৰ ভিতৰত ছাত্ৰসকলক অধিক আৰু ফলপ্ৰসূ শিক্ষাদান কৰিব পাৰে তাৰ কাৰণে প্ৰশিক্ষণ শিবিৰ আমি পৰিচালনা কৰি আহিছোঁ ৰাজ্যিক দিনী তালিম বোৰ্ডৰ পৰা। আৰু এইটো আমাৰ তাৰমানে সামান্য সময়ৰ ভিতৰতে অতি কম সময়ৰ ভিতৰত যিটো শিক্ষা প্ৰদান কৰা হয় তাৰ ফলস্বৰূপে আপুনি কি ক'ব যে এই শিক্ষাৰ জৰিয়তে মানে উন্নত মানৰ শিক্ষা মানে কম সময়ৰ ভিতৰত আজিকালিতো চব মানুহ বৰ ব্যস্ত, মানুহৰ হাতত সময় নাই। আৰু লগতে কেৱল মক্তবৰ শিক্ষা নহয়, মক্তবত শিক্ষা গ্ৰহণ কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰী স্কুলতো পঢ়ে। গতিকে সকলো বিষয়ৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যিক দিনী তালিম বোৰ্ডে এটা প্ৰচেষ্টা হাতত লৈছে যাতে আগতে মক্তবত আমি 2.5 ঘণ্টা সময় লৈছোঁ, আজিকালি সেই সময় আমি কমাই 1.5 ঘণ্টা কৰিছোঁ। এই 1.5 ঘণ্টাৰ ভিতৰত এজন শিক্ষকে ল'ৰা ছোৱালীখিনিক এনেকুৱা এটা শিক্ষা দিব যি শিক্ষাটো কেৱল শিক্ষা নহয়, এই শিক্ষাটো তাৰ চৰিত্ৰত পৰিণত হ'ব লাগে। এই শিবিৰত হৈ আছে আজিকালি, কিন্তু চৰিত্ৰত শিক্ষাটোৰ ৰূপায়ণ প্ৰতিফলন নোহোৱাৰ কাৰণে শিক্ষিত মানুহখিনিয়ে সমাজত আজিকালি বেছি অপৰাধ কৰি আছে। সেই প্ৰথাটো যাতে বন্ধ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰবী শিক্ষাৰ লগতে কিবা বুনিয়াদী শিক্ষা প্ৰদান কৰা হয় নেকি? বুনিয়াদী শিক্ষা মানে আমাৰ শিক্ষাটো হ'ল আমি মাতৃভাষাতে অসমীয়া ভাষাতে আমাৰ শিক্ষাটো হয়, কোৰাণটো আৰু আৰবীত আছে। বাকী যিখিনি শিক্ষা আছে ইয়াত চাৰিত্ৰিক শিক্ষা, ঐতিহাসিক শিক্ষা, 5টা বিষয় আছে। 5টা বিষয়ত বাকী শিক্ষাখিনি আমি অসমীয়া মাধ্যমতে দিওঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মক্তবত 5 বছৰৰ কোৰ্চ কাৰিকুলাম পূৰা হোৱাৰ পিছত আৰু সময় দিয়ে তেওঁলোকৰ কাৰণে আমি যিহেতু উৰ্দু ভাষাটো হ'ল ইছলামৰ জ্ঞানৰ ভাণ্ডাৰ, গতিকে উৰ্দু ভাষাৰ প্ৰাথমিকতা দিয়াৰ চেষ্টা আমি কৰোঁ। যেহেতুকে বেচৰকাৰী সংগঠন বা সংস্থা হয় দিনী তালিম বোৰ্ড, ইয়াত যিবিলাক খৰচ পাতি হয় এইবিলাক ক'ৰ পৰা আহে?
এই খৰচ পাতিবোৰ আপুনি ইয়াতে বোধহয় আছে। ইতিমধ্যে আমি এখন লিফলেট ছপা কৰিছোঁ। আমি গোটেই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে প্ৰতিজন মুছলিম পৰিয়ালে নিজৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ফালৰ পৰা 5 টকাকৈ, ইছলামৰ বুনিয়াদ হ'ল 5টা, কলিমা, নামাজ, ৰোজা, হজ, জাকাত, এই 5টা বুনিয়াদী শিক্ষা যাতে সমাজত আমি খুব বেছিকৈ তাৰ প্ৰচলন কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজন মুছলমান পৰিয়ালৰ মুৰব্বীয়ে নিজৰ পৰিয়ালৰ সদস্যৰ বিপৰীতে 5 টাকৈ টকা ৰাজ্যিক দিন তালিম বোৰ্ডত দিব লাগে। আৰু এই অভিযান আমাৰ আৰম্ভ হৈছে। এইটো নতুনকৈ আমি হাতত লৈছোঁ। ইয়াৰ আগতে আমি কৰিছিলোঁ, ৰাইজৰ দান বৰঙণিৰ দ্বাৰা। যিহেতু লকডাউনৰ কাৰণে যিসকল ব্যৱসায়ী মানুহ, যিসকলে আমাক অলপ মোটা অংশত চাঁদা দিছিল, 2000, 4000, আজিকালি 1000 টকাত চাঁদা দিয়া মানুহৰ সংখ্যা কমি গৈছে। গতিকে আমি একেবাৰে মাছ লেভেললৈ গৈছোঁ আৰু আমাৰ ফাণ্ড পুঁজি সংগ্ৰহ চলি আছে আৰু এই হিচাপত আমি কাম কৰিছোঁ। যিহেতুকে বেচৰকাৰী যিবিলাক আপোনাৰ অনুষ্ঠান বৰ্তমান আছে আমাৰ দেশত, এই অনুষ্ঠানবিলাক আপোনাৰ 9 বজাত আৰম্ভ হয়, যাৰ কাৰণে কি আমাৰ ইছলামিক যিটো চবাহী মক্তবৰ শিক্ষা, ইয়াত অকণমান ক্ষতি হৈছে বুলি আপুনি ভাবে নেকি? নাই, ক্ষতি হোৱা বুলি নকওঁ। ইয়াৰ বিকল্প আমি ব্যৱস্থা কৰিছোঁ। প্ৰথম কথাটো হ'ল প্ৰশিক্ষণ পদ্ধতিত শিক্ষকসকলক, অভিভাৱকসকলক কোৱা হয় যে প্ৰতিজন বাচ্চা সূৰ্য উঠাৰ আগতেই যাতে মক্তবলৈ আহে। আজিকালি ধৰক 5:30 মিনিট 32 মিনিটত সূৰ্য উদয় হয়। এই বাচ্চাটো যদি 5:30 মিনিটত 5:30 মক্তবলৈ আহি যায়, বা 6টা বজাতো যদি আহে, ইন কেছ 7:30 তাত মক্তব ছুটি হৈ যায়, মাজতে 1.5 ঘণ্টা সময় সি পায়, 1.5 ঘণ্টা সময়টো সম্পূৰ্ণ প্ৰস্তুতি কৰি স্কুললৈ যাব পাৰে। যদি ক'ৰবাত অসুবিধা হয় যে স্কুল অলপ দূৰত হয়, সময় বেছি লাগে, সেই গাঁৱৰ কাৰণে আমি কওঁ যে মক্তবটো ৰাতিপুৱাৰ পৰিৱৰ্তে আচৰৰ পিছত। প্ৰশিক্ষণ শিবিৰত ইয়াত কিমানজন খেলি আছিলে? আমাৰ 26 জন আছিল। ঠিক আছে।